ঠাণ্ডাৰ দিনত কম্বলৰ তলত টিপি থকাৰ মজাই বেলেগ মানে মোবাইলৰ কথা কৈছো ভাবিলেই ভাল লাগে ময়ো এদিন বিয়া হম মোৰ ল'ৰা ছোৱালী হ'ব ইফালে এটা পেওঁ সিফালে এটা পেওঁ কোচত এটা পেওঁ কেলা তোৰ ভাবি থাকোঁতে দিন যাব তোৰ লগৰখিনি গোটেইখিনি ল'ৰা মাক হ'ল বোলো নমস্কাৰ যিবিলাক ছোৱালীয়ে এটাতকৈ বেছি বয়ফ্ৰেণ্ড ৰাখি নিজৰ দেহৰ খজুৱতি মাৰিব বিচাৰে ফেচবুক হোৱাটছআপৰ কথাটো বাদেই দিছোঁ নিজৰ বেষ্ট ফ্ৰেণ্ডজনীৰ বয়ফ্ৰেণ্ডকো লাগে তোমালোকক কৈছোঁ শুনা মাজনী ল'ৰাবোৰ মন্দিৰৰ প্ৰসাদ নহয় যে তোমালোকে ভগাই খাবা তোমালোকক বিয়া পাতিবলৈ বিচৰা বা ভাল পাবলৈ বিচৰা 4-5টা ফুটা থকা চাইকেলৰ চকাত হেঁচি হেঁচি পাম দিব বিচৰাটো একেই কথা বুজাইহে বুজে আৰু দেই ভোট জলকীয়া কেলা যেতিয়া পোকৰ ফুটাত ভৰাই দিম কেলা চিনি পাই যাবি তই বুজি পাইছ সি মোক কমেণ্ট কৰে এইটো বান্দৰে সি মোক কমেণ্ট কৰিছে সি বোলে চুদিব হেল্ল' গাইজ ই মোৰ মাৰ কথা বেয়াকে কৈছে তো মই তোৰ মাক ধৰি কথা নকওঁ কাৰণ তোৰ মাক ক'লে চবৰে মাকক কোৱা হ'ব মই ইমানো বেয়া নহয় বাট মই ইমানো ভাল নহয় যে তোক ৰিপ্লাই নিদিম তোক দেখিলে গম পা তোৰ ললিপপটো যে একো কৰিব নোৱাৰে তোক ঘৈণীয়েৰক সন্তুষ্ট কৰিবলৈ একজাক বলধৰ মাজতে এৰি দিম নহ'লে সাৰগৰু আছে যিখিনি লিখিছ যিটো মই শব্দ লিখিছ সেইটো শব্দ তই আগতে শুদ্ধকৈ লিখিব শিক তাৰ পাছত বেলেগক কমেণ্ট কৰিবি ঠিক আছে তই আগতে নিজৰ কথাখিনি কিখিনি লিখিছ সেইখিনি শুদ্ধকৈ লেখ ঠিক আছে বান্দৰ ভাই মাৰ না কেলা মোক কোনোবাই মুণ্ডা ছিঙি যোৱাকে মাৰ নহয় মানে কেনেকে হে ৰহে বাল আৰে এটা কেপি খাব পোৱা নাই শিখৰ খাব পোৱা নাই চিগাৰেটটোতো বাদেই দি বিৰিকা খাব পোৱা নাই আৰে 20 দিন ধৰি সাধাও খাব পোৱা নাই চকুত কি বাল গৈছে নেকি নতিৰ বাচ্চা এটা দেখা নাই মই কি ভিডিঅ' বনাই আছোঁ কণা চকুত মাৰৰ বাল গৈছে নে ভনীৰৰ বাল গৈছে নে বাপেৰৰ বাল গুজিছে ভালকৈ চাই কিনে কমেণ্ট কৰিবি ঠিক আছে নহ'লে চকুত ভোট জলকীয়া লগাই দিম নহ'লে তলত লগাই দিম भाई मारो मुझे मारो नहीं ये मजाक हो रहा है 1 सेकंड यार मजाक हो रहा है 10 টকাত কিয় কৰিব লাগে এটা কাম কৰ মাৰ আৰু ভনীয়াৰক কৰি থাকিবি বিনা পইচা কাম চলি যাব ঠিক আছে মাৰ আৰু ভনীয়াৰক পঠিয়াই দে নহ'লে আৰু যদি তোৰে যদি কাম আছে তেতিয়াহ'লে তই তোৰ দিয়ে কাম চলাই দে 10 টকা নহয় এনেই ফ্ৰীতে তোৰ মাৰে যেটা লুট ল'ব পাৰিব সেইটা মই লুট ল'ব পাৰিম ঠিক আছে তোৰ মাৰক আগতে সুধি চাবিচোন কিমান লুট ল'ব পাৰে যদি মাৰে 10-20টা পাৰে তেনেহ'লে অভিয়াছলি ময়ো 10টা-20টাই ল'ব পাৰিম ন তোৰ মাৰৰ পিছে পিকআপ কিমান দিব সুধিবিচোন মাৰে পিকআপ কিমান দিব পাৰে কেইটালৈ দিব পাৰে নহ'লে ভনীয়েৰ আছে নহয় ভনীয়েৰে কেইটা জিকা বেঙেনা আলু যি দিয়ে গাজৰ দিয়ে যি দিয়ে সেই ল'ব পাৰিব ঠিক আছে তোৰ ভাৰ আৰু ভনীয়েৰক আগতে সুধি ল'বি কিমান দিব পাৰে তাৰপিছত লোকক এইবিলাক কমেণ্ট কৰিব আহিবি ঠিক আছে তহঁতৰ কমেণ্ট দেখি মই ভয় খাই কিনে বহি থকা ছোৱালী নহয় ঠিক আছেনে আৰু যেনেকুৱা কমেণ্ট দিবি সেনেকুৱাই কমেণ্ট পাবি চিন্তা কৰিবলৈ নালাগে এইটো তোৰ বাপেৰে খোলা সম্পত্তি নহয় টিকটকটো ঠিক আছে তই বেন কৰিবলৈ নালাগে আৰু তোৰ মাৰে লগত অনা সম্পত্তি নহয় চুটুৰ ভাই তোৰ বাপেৰে আৰু মাৰে যেতিয়া সম্পত্তি কৰি আনিব তেতিয়া এই লেকচাৰ দিবি এনেই আজে বাজে লেকচাৰ মাৰিবৰ কাৰণে টিকটকটোত গেলাব নাহিবি ঠিক আছে মাৰকে বাৰী লগা হৈছে তোৰ মাৰক লগা হৈছে চাগে সেইকাৰণে মাৰে চেকুৰি ফুৰিছে বুজিছ তই বেলেগক ক'ব নালাগে আৰু তই কি কৈছ মোক বাৰী লগা হৈছে তোৰ মাৰকে বাৰী লগা হৈছে দেখি মাৰে চেকুৰি ফুৰিছে বেলেগত বুজিছ আৰু যদি মানুহ পোৱা নাই তই ভৰাই থাকিবি মাৰক তেতিয়া ভাল লাগিব বুজিছ বেলেগক এইবিলাক কমেণ্ট কৰাতকৈ তই তোৰ নিজৰ মাৰক তই নিজে চুদি থাক বুজিলি এইটোৱে কাৰণ হন বড়ো ই বোলে মুখা পিন্ধা ভদ্ৰ চুট মাৰানি তই কাক লেবেল দেখাব আহক কাক তই কমেণ্ট কৰি আহি দেখাব আহক নটিৰ পুতেক কমেণ্টটো দেখি তোকহে কিবা কটি পুৰা যেন লাগিছে তই যেনেকৈ কমেণ্টটো দিছ মানে কমেণ্টটো মোক দিলে তই এনেই জ্বলা যেন পালোঁ আৰু তোৰ কটি পুৰিছে ন সেইটো কাৰণে তইও সেনেকৈ কমেণ্ট দিলি ৰেণ্ডি চালি কমেণ্টটো তই ঠিকেই দিছ কিন্তু তোৰ ভনীয়েৰৰ নিচিনাই ময়ো হয় তইতো সেইটো পাহৰিয়ে গ'লি এটা কাম কৰ তোৰ নিজৰ ভনীয়েৰ আছে নহয় নিজৰ ভনীয়েৰকে গিদাখন মেলি মেলি চুদি থাক যিমান চুদ পাৰে মানে চুদি থাক ঠিক আছে কথাষাৰটো তই মোকেই কৈছ
কোনোবাফালে ওলাই গৈছে তই তলেদি চাই থাক আকৌ তাতে আকৌ কমেণ্ট কৰিব লাগে নেকি এইটো কিবা কমেণ্ট কৰি ক'বলগীয়া কথা নে তই তলেদি এনেকে চাই থাক তলেদি ওলাই পৰাটো তোৰ তাতে চকু গৈছে তাৰ বাহিৰে কি চকু যাব ভাল চকু হ'লে ভাল ঠাইত যাব মৰম মৰম লাগিছে কিনো আবেগ